বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল মোৰ তোমাৰ ইহঁতে নিচিনাকৈ জয় তো মই পথাৰত নেটৱৰ্ক বিচাৰি গৈ আছোঁ আৰু এই ভ্লগটো মই যোৱাকালি গধূলিৰ পৰা ষ্টাৰ্ট কৰিছোঁ ঠিক আছে আপোনালোকে চাই যাওক আৰম্ভণিৰ পৰা ইমান বতাহ শুভ বিয়লি চবকে আজি হ'ল 18 মে আৰু গধূলিৰ পৰা ভ্লগটো ষ্টাৰ্ট কৰিছোঁ ভাবা নাছিলোঁ ভ্লগ বনাম বুলি তো মায়ে পিঠা বনাব আৰু এইটো অলপমান বেলেগ ধৰণৰ পিঠা আপোনালোকৰ ফালে খায়নে নাই এনেকুৱা ধৰণৰ পিঠা জনাবচোন চাই পেলাই তো আমি ডাং পিঠা বুলি কওঁ দেউতাই হেনো খাব বৰ মন গৈছে দেউতাৰ তো সেইকাৰণে মায়ে গধূলিকৈ বনাম বুলি মানে ৰাতিপুৱাতে চাউলখিনি তিয়াই থৈছে এতিয়া কলপাতখিনি শিকি আছে পিঠাটো বনাবৰ কাৰণে ঠিক আছে আপোনালোকে একদম একেলগে চাই যাব বুম মজা পাব আৰু যদি আপোনালোকে ট্ৰাই কৰা নাই তেতিয়াহ'লে ট্ৰাই কৰিব নিশ্চয় ঠিক আছে হৈ গ'ল গোটেই পাতখিনি শিকি লোৱা আৰু এইখিনি ঠাৰিৰে কাটি কাটি সৰু সৰুকৈ বনোৱা হৈছে বান্ধিবৰ কাৰণে লাগিব নহয় পিঠাগুড়িখিনি ৰেডি মায়ে গ্ৰাইণ্ডাৰত গোটেইখিনি খুন্দি লৈছে আৰু একদম মিহি কৰিব নালাগে যাতে এটা চাউলৰ 4টামান ফাল হয় তেতিয়াহে খাবলৈ ভাল হ'ব নিমখ দি পেলাই পিঠাগুড়িখিনিত গৰম পানী অলপ অলপকৈ দি সানি ল'ব লাগিব একদম গেলা কৰিব নালাগে এতিয়া শিকি লোৱা পাতখন যে এইখন আধা ফাল কৰি পিঠাগুড়িখিনি দি বান্ধি ল'লে হৈ গ'ল ৰ'ব খাব পৰা হোৱা নাইতো এতিয়াও ঢেৰ কাম আছে অ'কে এনেদৰে বান্ধি ল'ব লাগিব তো বেলেগ চাউলেৰে বনাব নোৱাৰি পাৰিব কিয় নোৱাৰি অলপ টান হয় যিবিলাক হেৰি আমি ভাত খাওঁ যিবিলাক চাউলেৰে চবচে ভাল মানে জহা চাউল ন জহা নহয় বৰা চাউল আঠা থকা মানে আঠা থকা এইটো ভাল পিঠা মই অহাৰ পৰা মই আজি আহিবলৈ এমাহ হ'ল আজিহে প্ৰথম পিঠা বনাইছে এনেইতো মই নাথাকিলে সদায় পিঠা বনাই খুৱাই দেউতাক দেউতাই খাব ইচ্ছা কৰিছে ডাং পিঠা এতিয়া দেউতাৰ কাৰণে বনাব এতিয়া আমাৰ কাৰণে নবনাই দেউতাই খোৱা কাৰণে দেউতাকে খোৱা খালি মই চকুত থু দি পেলাই কান্দো হৈ গ'ল এতিয়া বেচিব লৈ যোৱাটোহে কথা আৰু ইয়া চাওক বাহ our most favorable most demanding ডাং পিঠা সহজ উপায়েৰে ইমান কষ্ট নালাগে খাবলৈ ভাল উপকাৰী পেটৰ কাৰণে য়েছ খাই পেলাই পিছত নাহাগিমতো বহুত দিন পিছত খাই আছোঁ লাষ্ট বিহুত খাইছিলোঁ নেকি ভোগালী বিহুত এতিয়া গোটেই পিঠাখিনি এনেকৈ উতলি থকা পানীত চুইমিং কৰিবলৈ দিয়া হ'ল 10 মিনিটত হৈ যাব খাব পৰা আপোনালোকে কেৰাহীও ব্যৱহাৰ কৰিব পাৰে মুঠতে সিজিবহে লাগে নহয় জানো আৰু ঢাকনখন দি ল'ব ঢাকন দি ল'লে পটককৈ হৈ যায় মইনা কলি জাষ্ট আৱাৰ পিঠা ইজ ৰেডি নাও ডাং চত টিকা তিতিল মোৰ এই বুঢ়ীৰ সাধুত কোনোবা এটা সাধুত তেনেকুৱা আছিল ন এইটো ডাইলগ ডাং চত টিকা তিতিল মোৰ পাহৰি থাকিলোঁ আৰে এইটো চোন বস্ত্ৰহৰণ হৈ গৈছে আৰে এইটো ক'ত গ'ল তো এতিয়া যিহেতু নাখাওঁ সেইকাৰণে ডেক্সিৰ ওপৰত এইখিনি থৈ দিওঁ অ'কে খাই আছোঁ পিঠা ৰাতি না কৰ্পূৰৰ কাম নাই মোবাইলেৰে শ্বুট কৰি আছোঁ গুড মৰ্ণিং চবকে কেতিয়াবা এনেকুৱা হৈ পাইছেনে আপোনালোকৰ মানে গোটেই আপোনাৰ শিডিউলটোত চটলং পটলং কিবা মোৰ হৈছে আজি ৰাতিপুৱাৰ পৰা মাথা গৰম কাৰণ মোৰ এডিট কমপ্লিট হোৱা নাই এতিয়ালৈকে আজি যোনটো ভিডিঅ' আপলোড দিম কমপ্লিট হোৱা নাই এতিয়ালৈকে মই কি কৰোঁ মানে সন্ধিয়া কালি এটা নকৰিলোঁ বৰষুণ আহিলে সেইকাৰণে নকৰিলোঁ বৰষুণৰ মজা লৈ থাকিলোঁ তাৰপিছত ৰাতিলৈ কৰিম বুলি ভাবি থাকিলোঁ কিন্তু মই যে 10টাতে শুই যাওঁ সেইটো মই পাহৰি থাকিলোঁ তেনেকৈ শুই গ'লোঁ 7:30 হ'ল মই 5:30তে দাদাই ফোন কৰিছে ভিডিঅ' কল কৰিছে তাৰপিছত এনেকুৱা মা দেউতাৰ লগত কথা পতাই দিলোঁ
ঢেৰ কাম কৰিব লগা আছে মোৰ চাফ চাফাই হোৱাই নাই ক'ত গ'ল বাকীবোৰ পিঠা তিনিটা যে এই ৰাম গম পাইছোঁ ফাদাৰ দিয়ে খাই পেলাইছে মই জেনেৰেলি দৈ খাই ভাল নাপাওঁ মানে দৈ পিঠা এইবোৰ একদমেই ভাল নাপাওঁ কিয় বা কিন্তু আজি খাব মন গ'ল মোৰ বহুত দিন পিছত ওলাবনে নাই কি মানে গম গৈ খেলি আছোঁ মোৰ হা হা ঐ ওলাবনে নাই কি যা ওলাবনে অমৃত তো কেইটামান জীয়াই ৰাখি বাকীকেইটাত থুচিম মাছৰ বজাৰ কেনেকুৱা ঐ মাছৰ বজাৰ কেনেকুৱা কোৱা ক খাই কিনে আজৰি পেট পূজাটো হৈ গ'ল ফাইনেলি এতিয়া টেনশ্যন নাই আৰু বিন্দাছ কাম কৰিব পাৰিম তো মাছখিনি আগে বাছি লওঁ এইখিনি आज तो एक ही सब्जी है लाव और कोमोरा का पात জোল है আৰু লাষ্টত চাগে মাছ মিক্স কৰি দিব ইয়াতে মানে পিঠা খাই মা দেউতাৰ পেট একদম ফুটবল হৈছে আৰু এইফালে আহি আছে টাউকি নে টটকি টাউটকে মানে চাইক্লন নাইতো মানে বতাহটো তো আমাৰ মনে ক'লে যে মানে ভুৰুত কৰি আছে সেইকাৰণে হৈ গ'ল ভজা হৈ গ'ল তো ৰাইজে গম পোৱাৰ আগতে মই এইকেইটা খাই লওঁ আহিছে দুটা আহিছে এইটো তোৰ পোৱালি আছে না তই ডাঙৰটো খা তই এইটো খা এইফালে খা এইটো খা গাজৰাত জুই ভাত নাখা নেকি আজি কেইটামান ভাত খাই দেৱা दुर्बल है गैस हो दुटारे हम आजकल इतना बिजी हुए हैं ना भात खाने के लिए भी टाइम नहीं है हमारे पास 10 बज गया फाइनली हमारा एडिट कंप्लीट हो गया पथार में जाना पड़ेगा पथार जो है नेटवर्क भल देते आज का वीडियो जाएगा नहीं तो नहीं जाएगा নিমখটো দিয়াচোন ভাত পানী খাই ইয়ালৈ আহিলোঁ নেটৱৰ্ক বিচাৰি কিন্তু নেটৱৰ্ক খুবেই বেয়া খুবেই বেয়া বহুত বেয়াও নেটৱৰ্ক আজি ভিডিঅ'টো যাবনে কিমাননো হাতত লৈ থাকিম ইয়াতে থৈ দিছোঁ চাওঁ কিমান টানে এই ভগৱান ফাইনেলি আপলোড হ'ল মই আহিছিলোঁ 10:30 এতিয়া বাজিলে 12:24 हम लुट गए हम बर्बाद हो गए मोर मूल्यवान 2-3 घंटा गल तो ठीक এনেকুৱা ধৰণৰ এই গোটেই পানী হৈ গৈছে বৰষুণত এইছে বেং কান্দি আছে নহয় ইমান মানে টটৰাইছে আৰু বৰষুণ লাগে কৰি মই আহি চাও দুইতে শুইছে ভাত পানী খাই ভাত বোলে নাই মোৰ খাব হলে আকৌ বনাব লাগিব কিছনাই বনাই দিম কি আছে মাছ আছে না তো ৰাতিপুৱাৰ পৰা যে চাফ চাফাই কৰিব পৰা নাছিলোঁ মানে দুইটাই শুইছে না সেইকাৰণে চিঞৰি কথা পাতিব নোৱাৰোঁ উঠি যাব এই কি বুলি কয় বাৰান্দাখন গোটেইখন মুচিলোঁ আৰু এতিয়া সাৰি দিওঁ এইখিনি কৰি পেলাই গাটো ধুওঁ গা ধুই ৰেষ্ট কৰিলোঁ 1 ঘণ্টা নে 1.5 ঘণ্টা তাৰপিছত ভোক লাগিছে এতিয়া উঠিলোঁ মায়ে তাৰ মাজতে কুকাৰত ভাত বনাই দিছে আৰে দেউতালৈ মৰম আছে ইফালে বাচ্ছাৰ প্ৰতিও মৰম আছে তো এই মৰম দেখি মই চৰম আৱেগিক হৈ এতিয়া ভাত খাব লৈছোঁ মোৰ লগত আছে সেনাপতি মোৰ আৰু মহামন্ত্ৰী গত মহামন্ত্ৰী কাম আৰু মা দেউতা আজি এবাৰে ভাত খাইছে মানে পিঠা এনেকুৱা পিঠাত থুচিছে পিঠাই মানে পেট একেবাৰে ফুটবল বনাই দিছে তো ৰাতিপুৱাৰ ভাতটোৱে মা দেউতাই 12টা মানত খাইছে তো মোলে ভাত নাই ৰোৱা এতিয়া ইয়াতে বহি দিলোঁ দেউতাৰ দৰে দেউতা এনেকৈ চেয়াৰত বহি টুল এখনত ভৰি তুলি দিয়ে আৰাম কৰে তো বেটি হিচাপে দেউতাৰ স্বভাৱটোতো মই পাবই লাগিল না টিকুটমান বাৰু আপোনালোকৰ লগত টিকুটমান কথা পাতিম বুলি ভাবিছোঁ এনেকৈ মই আৰাম কৰি বাপৰে পাৰকেইটা যে ইমান দুষ্টামি নহয় আপোনালোকে বহুতে ইনষ্টাগ্ৰাম ফেচবুকত মেছেজ দিয়ে আৰু ৰিপ্লাই নাপাই পেলাই মোক খং কৰে আচলতে বস্তুটো কি হয় আপোনালোকে যোনে যিমান মেছেজ দিয়ে মই চব চাওঁ চব এটা বাদ নিদিওঁ কিন্তু ৰিপ্লাইটো
কেতিয়াবা কাৰোবাক দিয়া নাযায় মানে মিছ হৈ যায় কিবা কাৰণত মিছ হৈ যায় টেকনিকেলি বা নেটৱৰ্ক প্ৰব্লেম থাকে বা ঢেৰ মেছেজ আহিলে কিছুমান কেতিয়াবা মিছ হৈ যায় কিন্তু মই চবৰে মেছেজ চাওঁ আৰু পাৰিলে মানে ৰিপ্লাই মানে চবকে দিওঁ ঠিক আছে তো কোনেও প্লিজ বেয়া নাপাব অ'কে আৰে আপোনালোকতো মোৰ জান হয় না হ'ব আৰু বেছি নবকো আৰু ডাং পিঠাৰ ৰেচিপিটো ট্ৰাই কৰিব দেই বহুত টেষ্টি হয় অ'কে তো একদম শেষত সকলোৰে ভাল হওক লগতে মোৰো ইনষ্টাগ্ৰামত মৰম দিব তো টাটা বাই বাই বুম বুম জু